আজি ডাঠ কাগজেৰে খুব ধুনীয়া এটা বস্তু বনাবলৈ লৈছোঁ আৰু ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আজিকালি মানুহৰ ঘৰত এনেকুৱা ডাঠ কাগজ এভেইলেবল নহয়নে? ঘৰৰ ইফালে সিফালে চাবই নোৱাৰি, অকল এনেকুৱা কাৰ্টন। দেউতাই ধৰি পুৰি পেলাব খুজিছিল আৰু মই বোলো দিয়ক মই কিবা এটা বনাওঁ। আৰু অকল কৈ থ'লেইতো নহ'ব, কামতো লাগিব। সেইকাৰণে সমান জোখত এয়া ডাঠ কাগজকেইখন কেঁচিৰে কাটি লৈছোঁ ধুনীয়াকৈ। এয়া মই ল'লোঁ 3খন সমান জোখৰ ডাঠ কাগজ, দেখিছেনে? আৰু লৈ ল'লোঁ ৰং বাছনি কৰোঁতে যে মোৰ বৰ খেলি মেলি লাগে, মানে মই আটাইবোৰ ৰঙেই ভাল পাওঁ। কিন্তু তাৰে মাজৰ পৰা মই সেউজীয়া, আকাশী নীলা আৰু ৰঙা ৰংটো বাছনি কৰিলোঁ। আৰু প্ৰথমখন কাগজত মই ধুনীয়াকৈ সেউজীয়া ৰংটো কৰি লৈছোঁ। ৰং কৰি বাৰু ভাল লাগে, কিন্তু ইমান বেছি পাৰফেক্ট নহ'বও পাৰে। তথাপি কৰি লৈছোঁ আৰু সুন্দৰকৈ। আৰু বিচনাত ৰং লাগিব বুলি তলত এখন ডাঠ কাগজো পাৰি লৈছোঁ। ইয়াৰ পিছৰখন কাগজত মই আকাশী নীলা ৰংটো কৰিছোঁ। আকাশী নীলা ৰংটো আকৌ আমাৰ হাইস্কুলৰ ইউনিফৰ্ম আছিল, সেই ৰংটো মোৰ খুবেই প্ৰিয়। আৰু তৃতীয়খন কাগজত মই ৰঙা ৰংটো কৰি দিলোঁ। আৰু এইফালে আমাৰ 3খন কাগজত সুন্দৰকৈ ৰং কৰা হৈ গ'ল। এতিয়া পিছে অলপ সময় শুকাবলৈ দিম। শুকাই হোৱাৰ পিছত ভাবিলোঁ এতিয়া কাগজকেইখনটো এনেকৈ থ'লে নহ'ব, কিবা এটা লিখিব লাগিব। গতিকে 3টা খুব ধুনীয়া লাইন লিখি দিলোঁ। প্ৰথমতে পিছে পেঞ্চিলেৰে লিখি লৈছোঁ। পেনে লিখি দিলে ভুল হৈ যাবও পাৰে। হাতৰ আখৰ পিছে মোৰ লাজ লাগিবলগীয়া। বিশেষ মন কাম নিদিব গাইজ, ক্ৰিয়েটিভিটি মন কৰক। বৰ ক্ৰিয়েটিভ ছোৱালী হৈ গৈছোঁ আকৌ আজিকালি। ক্ৰিয়েটিভ মানুহে ভুল এটা কৰিলেই পিছে, কৈ আছোঁ ৰ'ব। পেঞ্চিলেৰে লিখা হোৱাৰ পিছত এতিয়া পুনৰ ব্ৰাছডাল লৈ বগা ৰংটোৰে মোৰ বাচকপনীয়া হাতৰ আখৰকেইটা জিলিকাই তোলাৰ প্ৰয়াস কৰিছোঁ। হেই চিৰিয়াছলি নল'ব ৰাইজ, ধেমালি কৰিছোঁ। ইমান ধুনীয়া আমাৰ জীৱনটো, ৰং ধেমালি এইবোৰ অবিহনে তেনেই শুকান হৈ যাব দেখোন। নাই তেনেকৈ জীৱনটো নিৰস হৈ যাবলৈ নিদিব। ধুনীয়া জীৱনটোক আৰু বেছি ধুনীয়া কৰি ৰখাৰ দায়িত্বটো আমাৰ নিজৰেই, নহয় জানো? সেইকাৰণেতো মই লিখিছোঁ লিভ এভৰি মমেণ্ট। জীৱনটো খন্তেকীয়া, অথচ আমাৰ মৰম ভালপোৱা এইবিলাক কিন্তু খন্তেকীয়া নহয়। আৰু প্ৰকৃত মৰম ভালপোৱা এইবিলাকক জানো শব্দৰে প্ৰকাশ কৰিব পাৰি? আমি যিমানেই যি নকওঁ লাগে, হয়তো নোৱাৰি। বাৰু এতিয়া মই যে কৈছিলোঁ মোৰ খেলি মেলি হৈছিলে এই ৰঙা কাগজখনত। ভুলতে মই সেউজীয়া কাগজখনত লিখা লাইনটোকে এইখনতো লিখি দিবলৈ লৈছিলোঁ। তলৰ শব্দটো লিখোঁতেহে মনত পৰিল। পিছে কাঠ পেঞ্চিলে লিখি থৈছিলোঁ যিহেতু চিন্তা নাই, এতিয়া শুদ্ধ কৰি ল'লোঁ। জীৱনত সৰু ডাঙৰ ধেৰ সমস্যা আহিব, আপুনি মাত্ৰ মুখৰ হাঁহিটো নেহেৰুৱাব। আৰু অৱশেষত মোৰ 3খন কাগজতে লিখা হৈ গ'ল। এতিয়া আহক বেলেগ এটা বস্তু বনাওঁ। অকল লিখা লাইনকেইটাত কিবা যেন উকা লাগিছে কাগজকেইখন। সেয়ে আপোনালোকৰ ক্ৰিয়েটিভ মানুহে তৎক্ষণাত তৈয়াৰ কৰি দিলে কেইটামান ইমজি। আৰু স্থান কাল পাত্ৰ মিলাই ইমজিকেইটা বহাই দিলোঁ নিজৰ স্থানত। যে ইমানখিনি ধৈৰ্য ধৰি ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে বহুত ধন্যবাদ আৰু মৰম। মই পিছে এইখন এটি উপহাৰৰ লগত গাঁঠি দিছোঁ, কেনেকুৱা লাগিছে নিশ্চয় জনাব।